Hi guys, welcome to my YouTube channel. আমি যাম আজি karadoi tangla আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি এতিয়া আহি পালো দলং ঘাট আৰু মোৰ লগত আহিছে এয়া সুমন আৰু ধুনু। আমি এতিয়া লাহে লাহে গৈ থাকিম। কি হৈছে মই পানী খালি না নাই? আমি পালো আহি টংলা আৰু ধীৰে ধীৰে যাই আছো। এয়া সুমন ভাই এয়া সূৰ্য লাহে লাহে আমি মানে ৰাতিপুৱা 5টা বজাতে আহিছিলোঁ, বৰ্তমান 6টা বাজি গ'ল। ৰ'দো ওলাল পুৰা। দে আৰু লাহে লাহে গৈ থাকোঁ। বৰ্তমান আমি পাই গ'লোঁ ৰিজৰ্টত যোৱা পথটো ইমান ভাল নহয়, চলাব মন। ফাইনেলি আহি পালোঁ আমি karadoi ৰিজৰ্ট। চাইকেলখন আমি পাৰ্কিং কৰি থলোঁ। ৰিজৰ্ট খোলাই নাই, 10 বজাতহে খুলিব। আমি বহুত ৰাতিপুৱাই আহি পালোঁ। ফাইনেলি 2 ঘণ্টাৰ অন্তত আমি ৰিজৰ্টৰ ভিতৰত সোমাই আহিলোঁ। আমাৰ 3জন আহিছিলোঁ, 3জনৰ 30 টকাকৈ 90 টকা। মানে 10 টকীয়া চাহ ঠাইত 15 টকীয়া ঠাইখিনি বঢ়িয়া ঠাণ্ডা ঠাই নাই। এইফালে এচি আছে, আমাৰ এইফালে আছে ৰঞ্জিত কাই বাহ তহঁতে আহি বহিলি। Hey, cameraman, camera.
ইহঁত দুটাই পূৰা তুলনি উঠাত ব্যস্ত। এই ভালকৈ দেই বাগৰি উৰবি। এতিয়া আমি চাংঘৰটোৰ ওপৰত উঠি যাম। চাংঘৰ মানে টি হাউচটো ভালেই। ইয়াৰ পৰা ধুনীয়াকৈ ভিউটো চাব পাৰি। কি ধুনীয়া ঘাঁহনি পথাৰ। ইহঁত দুটাই তামাম ফটো মাৰাত ব্যস্ত। এয়া আনতে ষ্ট্ৰিং খাই আছে। ষ্টিং নহয় বিয়াৰ অলপ বিয়াৰ এলকহল এইটো কোনটো নিচা লাগি গ'লে অলপ বনাইছে এনাৰ্জি লৈ আছে। বহুত টাইম হ'ল, 6টাৰ পৰা আহিছিল। 6টাৰ পৰা ৰখি ইমান টাইম ৱেইটিং কৰাৰ পিছত ভাগাৰ ধৰি দিছে। ফাইনেলি এতিয়া আমি কাৰাদৈ ৰিজৰ্টৰ ভিতৰত আছোঁ। তাতোৰ বেচেৰাটোৰ ভাগত ধৰিছে। ভাগৰত সি গৰমত ফোফাই আছে আৰু সিহঁত দুটাই পূৰা এনজয় কৰি আছে বহি বহি। চিমন ভাই কাৰাদৈ ৰিজৰ্টত আহি কেনে লাগিল? এই জানাই চলি এতিয়া তই যাবি নেকি? এতিয়া নহয় এতিয়া যাবি নেকি সুধিছোঁ। মেণ্টেল বেমাৰ আছে। চাংঘৰ উঠি আছে মানুহবিলাকে। এইটো ৰিজৰ্টৰে পুখুৰী হয়। আপোনালোকক এটা 360 ভিউ দেখুৱাই দিম কেনে হৈছে ক'ব।
আছে আই লাভ কৰদৈ ৰিজৰ্ট। ৰিজৰ্টখন চাই ভালে লাগিছে। এতিয়া বাজিল 12টা, আমিও এতিয়া ওলাই দিওঁ। বাই বাই কৰদৈ ৰিজৰ্ট। আমিও ৰাতিপুৱাই অহা, ভাত পানী খোৱা নাই, কিবা এটা গৈ হোটেলত খাই লওঁ। আমি কৰদৈ ৰিজৰ্টৰ পৰা ওলাই দিলোঁ। গৰম লাগিলে বাই বাই।